নমস্কাৰ মই নীলোৎপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ চাৰলৈ আজি আকৌ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত আহিছো যদি মোৰ ভিডিওটো চাই ভাল পায় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব যাতে নতুন নতুন ভিডিও দিলে আপোনালোকে চাবলৈ সুবিধা পায় আজি মই ডিগ্ৰী অফ কম্পেৰিজনৰ পাৰ্ট 4 4 নম্বৰ অংশ অৰ্থাৎ অন্তিম অংশলৈ আহিছো যে আজি অন্তিম পাৰ্টটো আমি বুজিম একেবাৰে ক্ৰিটিক্যাল কিছুমান ডিগ্ৰী অফ কম্পেৰিজন থাকে ইয়াত দিছে দুটা বস্তু এটা দিছে Ram is more handsome than Jodu. এটো কৈছে পজিটিভ কৰিবলৈ মেক ইট পজিটিভ এটা দিছে সংগীতা is as tall as Manisha কৈছে সংগীতা মনিছাৰ সমান ওখ ইয়াত কম্পাৰেটিভ কৰিব দিছে এই দুটা যেটা আমি কৰিম এনেকুৱা ধৰণৰ তাৰ মানে এটো সুপাৰলেটিভ নহয় সুপাৰলেটিভ ডিগ্ৰী কৰিব নোৱাৰি কিয় যে দুটাৰ মাজত হলে সদায় কম্পাৰেটিভ ডিগ্ৰী হয় নহয় জানো গতিকে এটো কেতিয়াও সুপাৰলেটিভত কৰিব নিদিয়ে এনেকুৱা ডিগ্ৰী হয় পজিটিভ কৰিব দিব নহয় কম্পাৰেটিভ কৰিব দিব কিন্তু ইয়াত এটা বস্তু মন কৰিব লগা হল ডাঙৰ কথাটো এনেকুৱা ইয়াত যে কৈছে ৰাম যদুতকে বেছি ধুনিয়া ৰাম যদুতকে বেছি ধুনিয়া তাৰ মানে যদু ৰামতকে কম ধুনিয়া বা সমান ধুনিয়া নহয় তাৰ মানে দুইটা সমান ধুনিয়া নহয় গতিকে আমি এটা কি কৰিব লাগিব ইয়াত কৰোতে অকমান মন কৰিব লাগিব কি এটোত অকমান ভয়েস চেঞ্জ কৰিলে যেনেকুৱা হয় তেনেকুৱা ধৰণে কৰিব লাগিব ভয়েস চেঞ্জ কৰিলে আমি কি কৰো সদায় অবজেক্টটো এফালে লৈ আহো সাবজেক্টটো এফালে লৈ আহো তেনেকুৱা ধৰণৰ কৰো গতিকে ইয়াতো সেই ধৰণৰ কৰিব লাগিব কি কৰিব লাগিব এতিয়া এই পিছফালে কি আছে যদু গতিকে যদুটো আমি ইয়াত লৈ আহিলো যদু আহিল যদু ইজ আৰু সবতকে ডাঙৰ কথা ইয়াত সবতকে বেছিকে ব্যৱহাৰ কৰিবলগীয়া খুব মন কৰিবলগীয়া কথাটো হ'ল যে ইনকুৱা যেতিয়া থাকিব ডিগ্ৰীত আমি এই নটৰ ব্যৱহাৰটো কৰিব লাগিব ইয়াতো নট দিয়া নাই ইয়াতো নট দিয়া নাই এটোত নটটো লগাব লাগিব যদি পজিটিভ ডিগ্ৰীটোত নট নাই কম্পাৰেটিভত নট লগাব লাগিব যদি কম্পাৰেটিভত নট দিয়া আছে পজিটিভত নটটো লগাব নালাগে এনেকুৱা ধৰণৰ নিয়ম ইয়াত যেটো নট দিয়া নাই আমি কি কৰিলো যদু ইজ হল এতিয়া আমি ইয়াত কি লগাম নট যদু ইজ নট as handsome as handsome as ইয়াত কি আছে ৰাম এটো হৈ গল ৰাম এতিয়া কথাটো হল বুজিবলে কি হল যে ইয়াত আমি কি কৰিলো প্ৰথম যদুটো এফালে লৈ আহিলো কিয় যে আগৰ যেগিটা আমি তিনটা পাৰ্ট কৰিছিলো তিনটা পাৰ্ট যে কৰিছিলো আমি সেই তিনটাতকে এইটো অকমান বেলেগ কিয় ইয়াত মাত্ৰ পজিটিভ আৰু কম্পাৰেটিভে কৰিব পাৰে এটো সুপাৰলেটিভ কৰিব নোৱাৰি গতিকে আগৰ তিনটা পাৰ্ট জনে চাইছা তেওঁ অকন বুজি পাবলৈ সহজ হ'ব তো ইয়াত কি হৈ গল তে যদু গুছি আহিল গতিকে ইজ নট as handsome as ৰাম তাৰ মানে ইয়াৰ অৰ্থটো কি হল যে ৰাম যদুতকে বেছি ধুনিয়া বুলি কৈছিল তা আমি কি কৰি দিলো যে যদু ৰামৰ নিচিনা ধুনিয়া নহয় তা মানে এটো কেনেকৈ পজিটিভ হয় বুলি গম পালো যে ইয়াত হ্যান্ডসাম আছে পজিটিভ ডিগ্ৰীত আমি ইয়াত খালি কি কৰিলো এতিয়া নট লগালো পিছৰটো ঠিক তেনেকৈ সংগীতা ইজ as tall as Manisha কি কৈছে এতিয়া যে সংগীতা মনিছাৰ সমান ওখ দুইজনী তাৰ মানে সমান তাৰ মানে ইজনী সিজনীতকে ওখ নহয় ইয়াত আমি কি কৰি দিম এতিয়া এই মনিছাটো ইয়ালে লৈ আহিম Manisha is ইয়াত নট লগাব লাগিব তাৰ মানে ইয়াত কি হৈছিল কম্পাৰেটিভ ডিগ্ৰীত নট নাই গতিকে আমি পজিটিভ কৰোতে নট লগালো তে ইয়াত কি হৈছে যে পজিটিভ কৰোতে নট নাই দিয়া কি কম্পাৰেটিভ কৰোতে নট নাই দিয়া গতিকে আমি ইয়াত কি কৰিম এতিয়া আকৌ পজিটিভ কৰোতে ইয়াত নট নাই দিয়া গতিকে আমি কম্পাৰেটিভ কৰোতে নটটো দিব লাগিব এটো পজিটিভত আছে ইয়াত নট নাই এটো আকৌ পজিটিভত আছে নট আছে কিয় যে কম্পাৰেটিভত নটটো নাছিলে গতিকে পজিটিভত নট লগাইছো এটা পজিটিভত নট নাই গতিকে আমি কম্পাৰেটিভত কি পজিটিভত নট নাই গতিকে কম্পাৰেটিভত নট লগাম এটা কি হল Manisha is not taller কৰিব লাগিব তলৰ কম্পাৰেটিভ ডিগ্ৰী কি taller তাৰ মানে এটো পজিটিভত আছে আমি এটো কম্পাৰেটিভ কৰিছো Manisha is not taller than সংগীতা গতিকে এতিয়া চালে গম পাব যে ৰাম ইজ মোৰ হ্যান্ডসাম দেন যদু বুলি আছিল নহয় জানো গতিকে আমি কি কৰিলো যদু ইজ নট as handsome as ৰাম আৰু সংগীতা ইজ as tall as Manisha আছিল Manisha ইজ নট taller than সংগীতা তাৰ মানে ইয়াত কি হৈ গল নটটো ব্যৱহাৰ কৰিছো কম্পাৰেটিভ কৰোতে ইয়াত নটটো ব্যৱহাৰ কৰিছো কোট পজিটিভ কৰোতে যদি আমাক নটটো দিয়া থাকে নটটো উঠাই দিব লাগিব আকৌ এতিয়া এই পিছৰ বাক্য যদি আমাক দিয়ে প্ৰশ্নত আমি এটা এটো প্ৰশ্নৰ কাৰণে এটো উত্তৰ কৰিলো কিন্তু কেতিয়াবা এটো প্ৰশ্ন দিব যে Manisha is not taller than সংগীতা এটো পজিটিভ কৰিবলৈ দিব তেতিয়া আমি কি কৰিব লাগিব যে এই যে নটটো আছে নটটো উঠাই দিব লাগিব